हेलो गाइज मैं राखी आपनालोक मोर चेनेलলৈ स्वागतम जनाइछु। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা সৰু মাছৰ ৰেচিপি। এই ৰেচিপিটো আপোনালোকক মই আগবঢ়াম বুলি ভাবিছো, কিন্তু জানো মই সকলোৱে সৰু মাছ খাই পাইছে পাতত দি, কিন্তু তথাপিতো মই কেনেদৰে বনাই খাওঁ তাকে আপোনালোকৰ আগত আজি দেখুৱাম বুলি ভাবিছো। মোৰ ভিডিওটো শেষলৈকে চাই থাকিব আৰু চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। সৰু মাছৰ এই ৰেচিপিটোৰ বাবে আমাক লাগিব কেইটামান সৰু মাছ। প্ৰথমতে মাছকেইটা ধুই ললো বাছি আৰু তাৰ পৰা নিমখ হালধি সানি এনেদৰে দুখিলা কলপাতত মাছকেইটা দি দিছো। এতিয়া আমি ইয়াত অকমান নহৰু দিম। নহৰুকণ বটি লৈছো, বটি লৈ পেলাই নহৰুকণ দিছো। আপোনালোকে সৰহকৈও দিব পাৰে পৰিমাণটো আপোনালোকৰ ইচ্ছা অনুসৰি, আৰু দুটা কেঁচা জলকীয়া দিছো। কেঁচা জলকীয়াও সৰহকৈ দিব পাৰে যদি জ্বলা বেছিকৈ খায়। আৰু অলপ পিঁয়াজ দি দিছো। পিঁয়াজটো অপচনেল হয়, নিদিয়াকৈও পাৰে, কিন্তু পিঁয়াজটো দিলে খাবলৈ খুব ধুনীয়া হয়, গতিকে পিঁয়াজটো দি খাই চাব এবাৰ। আৰু এতিয়া ইয়াতে আমি অকমান মিঠাতেল দি দিছো। মিঠাতেল দি দিলে তেলৰ কেঁচা কেঁচা গুণটো খুব ধুনীয়া লাগে, যিহেতু ভাপত দিয়া মাছ। এতিয়া আমি এনেদৰে মাছকেইটা মিক্স কৰি তেলকণৰ সৈতে ভালদৰে গোটেইখিনি মিহলি কৰি সানি ল'ম। তেতিয়া বস্তুটো ভিতৰত সোমাই যায় মাছৰ, তেতিয়া বহুত ধুনীয়া হয়। আৰু এতিয়া আমি ইয়াতে অকমান নেমু চেপি দিম। নেমুৰ টেঙা টেঙা ভাৱটো আহে আৰু খুব ধুনীয়া হয় এনেদৰে নেমুকণ চেপি দিলে। এতিয়া আমি কলপাতখন এনেদৰে মেৰিয়াই বান্ধি ল'ম। দুখিলা কলপাত দিছোঁ, কিয়নো যাতে সহজতে পাতখন পুৰি নাযায় ভিতৰলৈকে, গতিকে দুখিলা কলপাত দিছোঁ। এইদৰে মেৰিয়াই ল'ব পাতখিলা। আৰু এতিয়া আমি এডাল কলগছৰ আহেৰে এনেদৰে বান্ধি ল'ম। কলপাতৰ আহেৰে বান্ধি ল'ব পাৰিব, তেতিয়া খোল খাই যোৱাৰ চান্স নাথাকে। এতিয়া টাৱা এখন গৰম কৰিছোঁ আৰু তাতে দি দিছোঁ। গেছত জুইত দিলে বেছি ধুনীয়া হয় খাবলৈ, কিন্তু সুবিধা নাই বাবে এনেদৰেই দিব লগা হৈছে। দুবাৰমান লুটিয়াই দিয়াৰ পিছত আমাৰ হৈ গ'ল ভাপত দিয়া মাছ। আৰু এতিয়া ইয়াক খুলি আছোঁ, দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে জনাব, কিন্তু গুণটো বহুত ধুনীয়া ওলাইছে। চাওক, কালাৰটো খুব ধুনীয়া হৈছে আৰু গুণটোতো মানে বহুত ধুনীয়া ওলাইছে। এতিয়া আমি এইখিনি প্লেট এখনলৈ কাঢ়ি ল'ম। এয়া চাওক, খুব ধুনীয়া হৈছে আৰু সুগন্ধটো কথাই নক'ব, আৰু বহুত ধুনীয়া ওলাইছে। আৰু আপোনালোকে যদি এনেদৰে খোৱা নাই এবাৰ খাই চাব বনাই, বহুত টেষ্টি হয়। আৰু মোৰ সহজতে বনাব পৰা এই মাছৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে লাগিল জনাব। যদি চাই ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।